মটৰ চালক শ্ৰমিক ৰাইজলৈ নমস্কাৰ আৰু লগতে তোমালোকৰ চেনেলৰ গোটেই কৰ্মকৰ্তালৈ মোৰ ছাইডৰ পৰা নমস্কাৰ জনাইছোঁ। আজি আমাৰ বন্ধ ঘোষণা কৰা আছিলে 12 ফেব্ৰুৱাৰীত 24 ঘণ্টাৰ, গতিকে ইতিমধ্যে আমাৰ বন্ধ চলি আছে। এনেস্থলত আমি কাকো বেয়া ব্যৱহাৰ কৰা নাই, কাকো ডাঙৰ কথা কোৱা নাই। আমি গোটেই যিমান ইয়াত ট্ৰাকবোৰ আহিছে তেওঁলোকক আমি ৰিকুৱেষ্ট কৰিছোঁ, তেওঁলোকে নিজেই সা সন্মানেৰে গাড়ী ৰখাইছে আৰু তেওঁলোকে আমাৰ ৰাইজৰ সৈতে ৰাইজৰ লগত মিলিজুলি তেওঁলোকেও এইটো বন্ধৰ মানে পালন কৰিছে। গতিকে ইয়াত বৰ বেছি ক'বলগীয়া নাই। লগতে প্ৰশাসনৰ ছাইডৰ পৰা আহি পটাপট গাড়ীবোৰ বলে চলে যাব দিছে আৰু গতিকে বহলাই ক'বলগীয়াটো বৰ বেছি নাই, ইমানতে বুজাজনে বুজিব। আৰু লগত আমাৰ যিমান অল অসমত টোলগেট আছে, কিবা আছে, তাত আমাৰ ড্ৰাইভাৰবিলাকক বহুত টং কৰে, পইচা কাটে, ফাইন কাটে, য'তে ত'তে ধৰি মেলি। গভৰ্ণমেণ্টৰ ছাইডৰ পৰা আমি শুনা পাইছোঁ, আজি জানিব পাৰিছোঁ ক'তো 1 পইচাও নালাগে, কিন্তু আমি পইচা নিদিলে না মেডিকেল পাওঁ না আমি গুৱাহাটী ইয়াৰ পৰা যাব পাৰোঁ, উপায় নাই। গতিকে সেইখিনি আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাননীয়, তেওঁ যদি এইখিনি লৈ আমাৰ দুখীয়া ৰাইজ, আমি দুখীয়া ৰাইজ, আমাৰ চালক সন্থা আমি দুখীয়া ৰাইজ, গতিকে আমি যদি এইটো কাম নকৰোঁ আমাৰ চৌকা জুই নজ্বলে। গতিকে ইয়াতকৈ কি ক'ম, গতিকে মই সেইটোকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈও আমি এই চেনেলৰ যোগেদি অনুৰোধ কৰিছোঁ, যাতে আমাৰ ড্ৰাইভাৰ ৰাইজক যাতে তেওঁ কিবা এটা পৰামৰ্শ দিয়ে আৰু লগতে আমাৰ যিমানখিনি পুৰণা চালক আছিলোঁ আমি, হঠাৎ মোৰ বেষ্টৰ এতিয়া আমাৰ 50 বছৰ হ'লে আমাৰ কোনো ছাইডৰ পৰা গাড়ী চলাব মানা, গতিকে লাইচেন্সো চিজ হৈ যায়। গতিকে এইখিনি হ'ব নালাগে, কাৰণ আমাৰ মাটি এবিঘা বা 2 বিঘা মাটি আছে, আমি খেতি কৰি খাম নে আমি সেইটো বিক্ৰী কৰি আমি ভাত খাম? আমি যদি কাম কৰিব নাযাওঁ, আমাৰতো গাত জোৰ আছে, কাম কৰিব পৰা জোৰ আছে, আমি গাড়ী চলাব পৰা আমাৰ শক্তি আছে। গতিকে আমাক যাতে গভৰ্ণমেণ্টে সেইটো সহায় কৰিব লাগে, আমাৰ লাইচেন্সবোৰ চিজ কৰিব নালাগে। 1 নম্বৰ কথা, 50 বছৰ হৈ যোৱাৰ পিছতো আমাৰ লাইচেন্সবোৰ ভেলিডেট কৰিব নালাগে, আৰু লগত আমাক কিছু সহায় কৰি গ'লে মই নথৈ অসম গভৰ্ণমেণ্টৰ ছাইডক মই ধন্যবাদ দিম, মোৰ কমিটি ছাইডৰ পৰা ধন্যবাদ। थैंक यू। मोनसे दाबि दंमोन, बे दाबिखौ जाफुंनो थाखाय जों माने राजा लामा, बे गाहाय राजा लामायाव जोङो लाखिनाय जादों आरो आसामिस रकम আমার সিমেন্ট চাপৰি মটৰ শ্ৰমিক সন্থা ফেডাৰেশ্যনৰ পৰা আমি গাড়ী ৰখাব বিচাৰিছিলোঁ। তাতে আহি কিনি আমাৰ সিমেন্ট চাপৰি পুলিচ থানাৰ পৰা আমাক আহি কিনি মানে দাদাগিৰিৰ নিচিনা মানে আমাক খেদি দিছে, গাড়ীকেইটা যাবলৈ দিছে। এফালে ধেমাজি ডিষ্ট্ৰিক্ট, এফালে ধেমাজি অল আসাম ছেক্ৰেটাৰী, প্ৰেচিডেণ্ট ইউনিয়ন ছেক্ৰেটাৰীবিলাকে আমাক এইটো বেনাৰটো বনাই দিয়া হৈছে 24 ঘণ্টা। তাতে পুলিচকেইটা আহি কিনি মানে দাদাগিৰিৰ নিচিনা মানে সিমেন্ট চাপৰি পুলিচ থানাই আহি কিনি মানে আমাক গাড়ীকেইটা যাবলৈ দিছে। তাতে মানে माबा मोनसे दा पुलिसफोरा थांफिननो होबाय नोंसोरखौ बा गारिफोरखौबो दा पुलिसर এইটো দাদাগিৰি হৈছে। এইটোতো আমাৰ ডিমাণ্ডটো হিন্দি কৰি দিব লাগে না, যোন নেকি এইটোতো আমিতো মানি ল'ব নোৱাৰোঁ। এইটোতো আমি পধ্যমতে এইটো আমি মানি ল'ব নোৱাৰোঁ। এইটো গুণ্ডাগিৰি হৈছে না। থানাৰ পৰা আহি কিনি অচি ছাৰে আমাক গাড়ীকেইটা যাবলৈ দিছে। আমি ইয়াত গেদাৰিং মানে ছাইডত লাইন পাতি ধৰিছিলে, এতিয়া গাড়ী একটা বি নাই। এতিয়াতো ড্ৰাইভাৰকেইটাতো সিহঁতি নিজে গম পাই পেলাই মানে আমি ৰখাবই দৰকাৰেই হোৱা নাই, সিহঁতি বন্ধটো বুলি জানি কিনি ছাইডত নিজে ৰখাই থৈ দিছে। তাতে মানে চিমেন্ট চাপৰি পুলিচ থানাটো আহি কিনে আমাক গাড়ীকেইটা মানে ধমকি চমকি দি মেলি থানাত সোমাম কিবাত সোমাম বুলি মানে জেলত সোমাই দিলে, গাড়ীকেইটা পঠিয়াই দিলে। এতিয়া আমি মানে ভাবিছোঁ অল আসাম ছেক্ৰেটাৰী প্ৰেচিডেণ্টৰ আমি কথা পাতিম, জনাম। দাবীটো যেতিয়ালৈকে নামানো তেতিয়ালৈকে আমি মানে ইয়াৰ পৰা মানে নাযাওঁ। আমি ইয়াতে মানে ঘাই পথাৰতে মানে খাৰা হৈ থাকিম, বন্ধটো আমি পালন কৰিয়ে থাকিম মানে।
যিমান मा डिमान्डनि थाखाय जों जेनेबा गारिखौ माबानाय जादों लाखिनाय जादों যিমান আমাৰ ডিমাণ্ডটো হ'ল মানে যোনটো নাকি গাড়ী যোন নাকি আমাৰ মানে চৰকাৰৰ পৰা ডিমাণ্ড হৈছে যে যোন নাকি ড্ৰাইভাৰ কেইটা আছে আমাৰ তাৰ মানে চৰকাৰৰ পৰা ইমান একটা ডিমাণ্ড হৈছে চৰকাৰৰ ফালৰ পৰা কিবা একটা সহায় দিব নেকি ড্ৰাইভাৰক কিবা মানে চৰকাৰে আমাক কিবা অনুদান মানে মইনা চিষ্টেম কিবা একটা সহায় দিব নেকি যেনেকৈ কমাৰ্চিয়েল গাড়ীৰ যোনটো ড্ৰাইভাৰ আছে সেই তেখেতক আমাক মানে ড্ৰাইভাৰসকলক আমাৰ ইউনিয়নৰ যোন ড্ৰাইভাৰ গাড়ী চলায় সিহঁতক কিবা একটা সহায় দিব নেকি যিমানেই নহওক 2000 বা 10,000 যিমানেই নহওক এইটো ডিমাণ্ডটো মানে আমাক কমপ্লিট কৰি দিব লাগে সেইবাবে আমি 24 ঘণ্টা বন্ধ ঘোষণা কৰিছোঁ না পুলিচ কেইটাতো আহি কিনে আমাক গুণ্ডাগিৰিৰ নিচিনা কৰাই হৈ গ'ল এইটো গুণ্ডাগিৰি হৈ গ'ল এইটোতো বহুত চিমেণ্ট চাপৰি থানা অচি ছাৰেতো বহুত এইটো গুণ্ডাগিৰি নিজে দাদাগিৰি কৰাৰ নিচিনা হৈ গ'ল এইটোতো আমিতো কোনো পধ্যে মানি ল'ব নোৱাৰোঁ এইটোতো আমি বন্ধ গাড়ী ড্ৰাইভাৰকেইটা কৈছে আমি গাড়ী নচলাওঁ আমি নাযাওঁ ইয়াৰ পৰা বুলি কিন্তু জবৰদস্তি ফাইন কাটিম কিবা কাটিম বুলি মানে ইয়াৰ পৰা যাব দিছে মানে চৰকাৰক আমি এইটোৱে অনুভৱ কৰিছোঁ যে আমাৰ দাবীটো পূৰণ কৰি দিব লাগে আমাৰ দাবীটো মানে অতি শীঘ্ৰে মানি ল'ব লাগিব